হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই জ্ঞান সম্ভাৰ চেনেল। আমি মাজে মাজে শুনিবলৈ পাওঁ যে পঢ়ি শুনি কি লাভ, পঢ়ি শুনি কেইটা মানুহ ডাঙৰ হৈছে, পঢ়ি শুনি কোনো লাভ নাই। এনেধৰণৰ কথা কিমানে বাৰু শুনিছে? যিসকল লোকে এনেধৰণৰ কথা কয় তেওঁলোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ এই ভিডিঅ'টোত পঢ়া শুনা কৰি মানুহ কিমান আগবাঢ়িব পাৰে, কিমান উন্নতি সাধন কৰিব পাৰে তাৰেই কেইটামান উদাহৰণ দিয়া হৈছে। পঢ়া শুনা কৰি কিমান উন্নতি কৰিব পাৰি, জীৱনত কিমান আগবাঢ়ি যাব পাৰি, এই কথা জনাৰ আমাৰ সকলোৰে প্ৰয়োজন। সাধাৰণতে আমি স্কুল পঢ়ি থকাৰ অৱস্থাতেই আমি যি পঢ়িব লাগে আমি পঢ়োঁ। স্কুল এৰাৰ পিছত বা কোনো ডিগ্ৰী লোৱাৰ পাছত আমি পঢ়া শুনা কৰিবলৈ এৰি দিওঁ, কিন্তু আমি মনেই নকৰোঁ যে কিতাপ পঢ়া এটা ভাল অভ্যাস। সদায় আমি কিতাপ পঢ়াৰ অভ্যাস কৰিব লাগে। কিতাপতকৈ ভাল বন্ধু একো হ'ব নোৱাৰে। কোৱা হয়, there is no friend as loyal as a book। বৰ্তমানলৈকে যিমান মানুহ সফল হৈছে সকলোৰে কিতাপ পঢ়াৰ অভ্যাস আছে। কিতাপ পঢ়িয়েই কিছুমান যদি বিলিয়ন ডলাৰ সম্পত্তিৰ মালিক হৈছে, কিছুমান কিতাপ বিক্ৰী কৰি বিলিয়ন ডলাৰ সম্পত্তিৰ মালিক হৈছে, আকৌ কিছুমান কিতাপ লিখি বিলিয়ন ডলাৰ সম্পত্তিৰ মালিক হৈছে। তাৰেই জীৱন্ত উদাহৰণস্বৰূপে ৱাৰেন বাফেট, বাৰ্কশ্বেয়াৰ হাথৱে কোম্পানীৰ CEO। তেওঁৰ নেটৱৰ্থ হৈছে $124.3 বিলিয়ন। ডেইলি তেওঁ 80% সময় কিতাপ পঢ়ি কটায়। জেফ বেজছ, এমাজন কোম্পানীৰ ফাউণ্ডাৰ, তেওঁ কিতাপ বিক্ৰী কৰি বিলিয়নাৰ হৈছে। তেওঁৰ নেটৱৰ্থ হৈছে $177.5 বিলিয়ন। জে.কে. ৰলিং, তেওঁ কিতাপ লিখি বিলিয়নাৰ হৈছে। তেওঁ লিখা কিতাপসমূহৰ ভিতৰত হেৰী পটাৰ নামৰ কিতাপখনৰ কথা আমি সকলোৱে নিশ্চয় শুনিছোঁ। বিল গেটছ, CEO এণ্ড চেয়াৰমেন অফ মাইক্ৰ'ছফ্ট কোম্পানী, তেওঁৰ নেটৱৰ্থ হৈছে $132.3 বিলিয়ন। তেওঁ প্ৰতি বছৰে 50খনকৈ কিতাপ পঢ়ে। ইলন মাস্ক, CEO অফ টেছলা কোম্পানী, তেওঁৰ নেটৱৰ্থ হৈছে $264.6 বিলিয়ন। ইয়াৰ পৰাই আমি বুজিব পাৰোঁ যে কিতাপ পঢ়া এটা কিমান ভাল অভ্যাস, কিতাপৰ কিমান শক্তি আছে। গতিকে আমি সকলোৱে সদায় কিতাপ পঢ়াৰ অভ্যাস ডেভেলপ কৰা উচিত। এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটোত ক্লিক কৰি দিব, যাতে যেতিয়াই আমি নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ ন'টিফিকেশ্যন আপোনাৰ মোবাইলত আগতীয়াকৈ পায়। এতিয়া আপোনালোকৰ পৰা বিদায় লৈছোঁ। আকৌ এনেকুৱা এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। তেতিয়ালৈকে keep learning, keep growing. Thank you for watching.